আপোনাৰ পৰিচয়টো দিব। হয়, মই ইফতাৰুল ইছলাম প্ৰামাণিক, অসমীয়া যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হয়। আৰু পৰহি এই যে নাও দুৰ্ঘটনা হ'ল, এইটোৰ বিষয়ে আপুনি কি জনাব? হয়, চাওক, আজিলৈ 3 দিন অতিক্ৰম কৰাৰ পিছতো নৌকাৰ দুৰ্ঘটনাত আমাৰ ধুবুৰীৰ সুদক্ষ চক্ৰ বিষয়া সঞ্জু দাস ডাঙৰীয়া নিৰুদ্দেশ হৈ থকাৰ ফলত প্ৰশাসনে এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই, যাৰ ফলত আমি অসমীয়া যুৱ পৰিষদে উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ। লগতে আমাৰ ধুবুৰীৰ চক্ৰ বিষয়াৰ লগতে আৰু যিখিনি মানুহ নিৰুদ্দেশ হৈ আছে, ইহঁতসকলৰ শোক সন্তব্য পৰিয়ালবৰ্গলৈ আমি অসমীয়া পৰিষদৰ পৰা গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ। ইয়াৰ লগতে যি দুৰ্ঘটনা সংঘটিত হ'ল, পুনৰাই যাতে এনেকুৱা ধৰণৰ দুৰ্ঘটনা ঘটিব নোৱাৰে, তাৰ কাৰণে চৰকাৰক আমি সকীয়াই দিলোঁ। আৰু ইয়াৰ মাজতে আমি প্ৰকাশ কৰিছোঁ, L&T কোম্পানী ইমান সৰু সুৰা কোম্পানী নহয়, কিন্তু পানীৰ মাজত যে খুটা আছে, তেখেতসকলে এইখিনি কথা ভালকৈ জানে যে পানীৰ মাজত খুটা আছে, ইয়াত নাও চলাচল কৰে, কেতিয়াবা লাগি যাব পাৰে, যাৰ ফলতো সিহঁতে তেনেকুৱা ধৰণৰ কোনো চিহ্ন ইয়াত দিয়া নাই, আজিলৈকে দিয়া নাই, এই মুহূৰ্তলৈকে দিয়া নাই। আৰু এইটো কাৰণে L&T কোম্পানীৰ যিখিনি বিষয়া আছে, সিহঁতসকলক চৰকাৰে অতি সোনকালে তদন্ত কৰি যদি কোনোবাই দোষী থাকে তেখেতসকলক উচিত শাস্তি দিয়াৰ যাতে ব্যৱস্থা কৰে। আৰু এটা কথা চৰম দুৰ্ভাগ্যজনক আৰু লজ্জাজনক, যেতিয়া সেই চক্ৰ বিষয়াজনে ইয়াত আহি এইখন ব্ৰিজেৰে আহিব বিচাৰিছিল, তেতিয়া কোনোবাই কৈছে, চক্ৰ বিষয়াজনে নিজে পৰিচয় দিছিল মই মেজিষ্ট্ৰেট হওঁ, কিন্তু মেজিষ্ট্ৰেট হোৱাৰ পিছতো সিহঁতৰ পৰা ৰিপ্লাই গৈছিল যে মেজিষ্ট্ৰেট হ আৰু কৈবি হ। এনেকৈ কোৱাৰ পিছতো আমাৰ মেজিষ্ট্ৰেটক L&T কোম্পানীৰ পৰা চৰম অপমান কৰা হৈছে, আৰু যাৰ কাৰণে তেখেত নাৱত উঠিবলৈ বাধ্য হ'ল, আৰু যাৰ ফলত তেখেতে আজি এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে। আৰু ইয়াত L&T কোম্পানীৰ গাফিলতা আছে, যাৰ কাৰণে L&T কোম্পানীৰ যিখিনি বিষয়া ইয়াত মজুত আছিল, আৰু সিহঁতসকলক তদন্ত কৰিব লাগে, তদন্ত কৰি চৰকাৰে উচিত শাস্তিৰ ব্যৱস্থা কৰিব লাগে বুলি আমি অসমীয়া যুৱ পৰিষদৰ পৰা চৰকাৰক সকীয়াই দিছোঁ। ধন্যবাদ।